মনত ৰাখিব দেই बोला আমি গৈ আছো এটা নিবা बोला লাই দিয়া লাই লাই ওই নাকানি বাজু আমি গৈ আছো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই পিংকি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আহি আজি বিয়াৰ দিনটো পালেহি আজি ভিডিঅ'টো মোৰ বনাবলৈ ভালো লাগিছে বেয়াও লাগিছে আজি মোৰ বাৰ বিয়া আৰু তাই ছোৱালী জীৱনৰ সমাপ্তি ঘটি নতুন এটা জীৱনৰ আৰম্ভণি ঘটিলে বোৱাৰী জীৱনৰ গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা অলপকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে মই ৰান্ধনিশাললৈ আহিলোঁ কিনো খানাৰ যোগাৰ হৈছে কেনেকুৱানো হৈছে সকলোখিনি অকণমান চাই যাওঁ বুলি আহিলোঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ খানা কি আছিলে হেয়া বাৰু মই আপোনালোকক পিছে পৰে জনাই থাকিম আমি পিছে এতিয়া গা পা ধুই সকলোৱে আজৰি হ'লোঁ এতিয়া সময় হৈছে ৰাতিপুৱা 8 বাজিছে আৰু এতিয়া যাওঁ অকণমান সাজি কাচি ধুনীয়া হৈ লওঁগে বিয়া বুলিলে ধুনীয়া নহ'লে নহ'বই নহয় জানো গতিকে বেটিকো ৰেডি কৰি লওঁ ময়ো ৰেডি হৈ লওঁ এইফালে কেটাৰিঙৰ ছোৱালীবিলাক আহি গ'ল আৰু বিয়া ধুনীয়াকৈ আমাৰ গাত লাগি গৈছে কিন্তু ভিডিঅ'টো চাই যাব শেষলৈ মুদুলি আজি বিয়া ঘৰৰ ৰভাতলি কলপুলিৰে আমডালিৰে ইমান এটা ধুনীয়া পৰিৱেশ এইফালে মোক কেনেকুৱা লাগিছিলে আমাৰ ঘৰত দিনৰ 12মান বজাৰ পৰাই প্ৰায় আলহী অতিথি আগমন ঘটিছিল এইফালে মোৰ শাহুমা আহিছে খুৰীদেউহঁত আহিছে মোৰ হাজবেণ্ডৰ ডাঙৰ বাইদেউ বৌ সকলোখিনি আহিছে এইফালে আমাৰ মাকো অকণমান আপোনালোকক দেখুৱাই দিছোঁ এয়া বেটি ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি লৈ সকলোকে চফ দি আছে তাই যে কিমান বেছি ফূৰ্তি এইফালে আকৌ কফি আৰু পকৰা আছিলে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এইফালে বেটিয়ে সকলোকে চফ দি আছে এইফালে আকৌ আমাৰ পূৰ্ণিমা কেলে জংঘলে প্ৰস্তাৱ কৰিব লাগিছে নিব আহিছে যদি বলক মই দেখাই দিম এইফালে প্ৰথম কোটা খাবলৈ বহিছে আৰু এয়া দেখিছেনে সকলোৱে ধুনীয়াকৈ বহি লৈছে যিহেতু দিনৰ 12:30 বাজিছিলে গতিকে ইমান বেছি আলহী নাই যিসকল আহিছিলে দূৰণিৰ পৰা তেখেতলোকক ধুনীয়াকৈ খাবলৈ বহুৱাই দিছোঁ এইফালে বেটিয়ে মই অলপ আপোনালোকক দেখুৱাওঁ বুলি আহিছোঁ এইফালে আমাৰ খানাত আছিলে এইফালে চালাড মাংস মাছ পোলাও ভাত মিঠাই এই সকলোখিনিয়ে আছিলে আপোনালোকক মই পিছত এটা ভিডিঅ' দিম বাৰু মইনা ভাল লাগে আগতকৈ ভাল লাগে এতিয়াহে মাংস দিয়ে খাইছে ইয়াত সফলভাৱে দিব লাগিছে এয়া কইনা আপোনালোকে দেখিলেই আৰু এয়া মোৰ একমাত্ৰ বা আৰু তাইৰ বিয়াখনতে মই নিজক পাহৰি গৈছিলোঁ আচলতে মইনো কি আছিলোঁ ফটো মাৰি লওঁগে যাওক মোৰ দাম পালে নে মাৰি দিব এতিয়া তই এইটোকো লৈ ল'ব লাগিছিলে ঠিক আছে বৰ্তমান যুগত বিয়া বুলিলে সেলফি পইণ্ট নোহোৱাকৈ দেখোন বিয়াখন বৰ বেছি আধৰুৱা হয় গতিকে আমাৰ ঘৰতো সেলফি পইণ্ট এটা বনোৱা হৈছিলে এইফালে মোৰ দাদা হয় দেই ফটো মাৰি আছিলোঁ আমাৰ ঘৰত আকৌ বিয়া খাবলৈ পুলিচো আছিল আপোনালোকে পিছে ভয় নকৰিব দেই এয়া কাষৰ ঘৰৰ ভিনদেউৰ লগৰহে ষ্টাফৰ আমাক দেখিছানে দেখিছে সবকে দেখিছে আমাক এনে সকাত ফুটিছিলে নি এনে সকাত ফুটা না
আৰু মই সকলোখিনি ভিডিঅ' ধুনীয়াকৈ বনাইছিলোঁ কিয় জানো ভিডিঅ' দুটামান মোৰ ডিলিট হৈ থাকিলে গতিকে আহি আমি পালোহি একেবাৰে ৰাতিত কইনা এইফালে মেইন চিট ধুনীয়াকৈ পিন্ধি ল'লে এতিয়া আৰু দৰা অহাৰ আৰু এতিয়া দৰা আহি পাইছেহি আৰু খুব বেছি 10-15 মিনিটৰ ভিতৰতে আমাৰ গৃহত প্ৰৱেশ কৰিব গতিকে মই সকলোকে দেখুৱাই আছিলোঁ কি কৰিব লাগে নালাগে এনে মই বেছিকৈ জনাজনি ওলাইছোঁ দেই মায়ে সকলোখিনি দেখুৱাই থৈছে মই আকৌ ইনে ইনষ্ট্ৰাকশ্যন দি আছোঁ আৰু অলপকৈ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব সঁচাকৈ মই নিজকে পাহৰি গৈছিলোঁ এইখন মোৰ জীৱনৰ মানে প্ৰথমখন বিয়া আৰু হয়তো শেষৰখন নহয় ইয়াৰ পিছত মোৰ আৰু বিয়া আছে মোৰ ছোৱালী আছে যিহেতু বহুত বেছি আশা নকৰোঁ তথাপিও মোৰ জীৱনৰ এখন প্ৰথমখন বিয়া য'ত মই নিজকে আপোন পাহৰা হৈ গৈছিলোঁ মানে আৰু কেনেকুৱা লাগিছিলে মোক কমেণ্ট কৰি জনাব আমাৰ কইনাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোৰ ছোৱালীজনীক কেনেকুৱা লাগিছে গতিকে ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ' আহি থাকিব আপোনালোকে ধুনীয়াকৈ মৰম দিব বিয়াৰ খানাত কি আছিল দৰা কেতিয়া আহিলে কি কৰিলে দৰা আহোঁতে কি হ'ল দৰাক ভৰি ধোৱাওঁতে কি দিলে মোক আৰু দৰাই হোমৰ গুৰিত কইনাক কি বুলি মাতিলে সকলোখিনি A to Z আপোনালোকক মই ভিডিঅ' আকাৰে দি যাম মৰম দি যাব দেই বহুত বেছি আপোনালোকে মৰম দিছে আমাৰ কইনাজনীক আশীৰ্বাদ কৰিব যুগ্ম জীৱনটো যাতে তাইৰ সুখী হয় ভিডিঅ'টো মই ভালকৈ বনাই দিব নোৱাৰিলোঁ তাৰ বাবে দুখিত আৰু কেইটামান ক্লিপছ মোৰ ডিলিট হৈ থাকিলে সেইটো কাৰণে এনেকুৱা এখন গতি হ'লগৈ আৰু যি হ'লেও অলপ টুকুৰা টুকুৰিকৈ কাৰোবাৰ পৰা লৈ ভিডিঅ'টো বনাই দিলোঁ গতিকে আজিলৈ এৰিলোঁ আকৌ লগ পাই আছোঁ কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ সকলো ভালে থাকিব আৰু দেখিছেনে মই ফটো দিয়ে শেষ হোৱাগৈ নাই এয়া পিছে দৰা অহাত মই ভৰি ধোৱাওঁতে হেৰি